নমস্কাৰ বন্ধুসকল মই বিপ্লৱী আপোনালোকক সকলোকে স্বাগতম জনাইছো এডভান্স আসাম ইউটিউব চেনেলৰ অন্য এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ বন্ধুসকল এই ভিডিঅ'টো বহুত গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কাৰণ এই ভিডিঅ'টো চোৱাৰ পাছত আপোনালোকে জানিব পাৰিব কোনবিধ গছ কোনটো বেমাৰৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰিব আজি প্ৰকৃতিৰ ৰহস্য ফাদিল কৰিম হেহে জানিবলৈ ভিডিঅ'টো একেলগে নিশ্চয় চাই থাকিব আৰু ইয়াৰ লগতে কেইটামান আচৰিত ধৰণৰ তথ্য লৈ আহিছো গতিকে আহকচোন আজিৰ ভিডিঅ'টো আৰম্ভ কৰো বন্ধুসকল আপোনালোকে জানেনে দক্ষিণ ভাৰতৰ এনে প্ৰকাৰৰ আদিবাসী লোক আছিল যিসকলে গছবিধক চাই জানিব পাৰিছিল যে কোনবিধ ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰিব তেওঁলোকৰ মতে প্ৰকৃতিয়ে নিজেই ইয়াৰ ইংগিত দি ৰাখিছে গছজোপাতে কেৱল চাব জানিলে হ'ল সেই আদিবাসীৰ বংশধৰ কিছুমান এতিয়াও দক্ষিণ ভাৰতৰ জংঘলতে আছে তেওঁলোকক লৈ এখন চিনেমাও নিৰ্মাণ কৰিছিল আৰু তেওঁলোকৰ তথ্য অনুসৰি কোনবিধ গছ ফল কোনটো ৰোগৰ ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰিব হেয়া জানো আহকচোন প্ৰথমটো হৈছে পুদিনা পুদিনাৰ পাতখন ভালদৰে লক্ষ্য কৰিবচোন আমাৰ হাওঁফাওঁৰ দৰে দেখে নহয়নে গতিকে পুদিনাৰ পাত যদি ৰেগুলাৰ খোৱা হয় তেন্তে আমাৰ হাওঁফাওঁৰ ব্লকেজৰ সমস্যা দূৰ হয় যদিহে পুদিনা নেখায় তেন্তে খাবলৈ আৰম্ভ কৰিবচোন দ্বিতীয়টো হৈছে মিঠা আলুক ভালদৰে লক্ষ্য কৰিবচোন আমাৰ অগ্নাশয়ৰ দৰে দেখে নহয়নে গতিকে মিঠা আলু যদি নিয়মিতভাৱে খোৱা হয় তেন্তে আমাৰ অগ্নাশয়ৰ সমস্যাবোৰ দূৰ হয় আৰু হেলদি কৰি ৰাখে তৃতীয়টো হৈছে কিবি বন্ধুসকল আপোনালোকে কিবি ফলবিধক দেখিছেনে এয়া চাওকচোন একেবাৰে আমাৰ চকুৰ দৰে দেখে নহয়নে গতিকে নিয়মিতভাৱে কিবি ফলবিধক খালে আমাৰ চকু ঠাণ্ডা কৰি ৰাখে আৰু সুস্থ কৰি ৰাখে গতিকে খাবলৈ আৰম্ভ কৰি দিয়ক চতুৰ্থটো হৈছে জলকীয়াৰ ভিতৰ ভাগটো চাবচোন আমাৰ তেজৰ ৰক্তকণিকাৰ দৰে দেখে গতিকে জলকীয়া খালে আমাৰ কলেষ্টৰেলৰ সমস্যা দূৰ হয় আৰু ব্লাড সাৰ্কুলেশন ভাল হয় লগতে নেচাৰেল পেইন কিলাৰ হিচাপেও কাম কৰে পঞ্চমটো হৈছে নাৰিকল দেখিবলৈ কেনেকুৱা বাৰু আমাৰ মূৰটোৰ দৰে নহয়নে ওপৰ ভাগ টান আৰু ভিতৰ অংশখিনি কোমল লগতে চুলিৰ দৰে আঁহ থাকে গতিকে নাৰিকল নিয়মিতভাৱে খালে আমাৰ মূৰটো ঠাণ্ডা কৰি ৰখাৰ লগতে সুস্থ কৰি ৰাখে ষষ্ঠটো হৈছে অমিতা এটা কটাৰ পাছত কেনেকুৱা দেখে বাৰু আমাৰ পেটৰ দৰে দেখে নহয়নে অমিতাৰ বীজবোৰ আমাৰ পেটৰ পাচন তন্ত্ৰত থকা এনজাইম হেলথি বেক্টেৰিয়াৰ দৰে দেখে গতিকে অমিতা নিয়মিতভাৱে খালে আমাৰ পাচন তন্ত্ৰ সুস্থ কৰি ৰখাৰ লগতে হজম শক্তিও বঢ়ায় সপ্তমটো হৈছে আপেল কেনেকুৱা দেখে বাৰু আপোনালোকে জানেই নহয় আমাৰ হাৰ্টৰ দৰে দেখে নহয়নে গতিকে নিয়মিতভাৱে আপেল খালে আমাৰ হাৰ্টৰ সমস্যাবোৰ দূৰ হয় কথাতে কয় নহয় আপেল যদি নিয়মিতভাৱে এটাকৈ খায় তেন্তে ডক্টৰৰ ওচৰত যাব লগা নহয় বুলি অষ্টমটো হৈছে ভচিন্দা আপোনালোকে ভচিন্দা চিনি পায়নে পদুম ফুলৰ আলুটোক ভচিন্দা বুলি কোৱা হয় য'ত প্ৰচুৰ পৰিমাণে কপাৰ আৰু আইৰণ থাকে ইয়াক কটাৰ পাছত আমাৰ হাওঁফাওঁৰ ব্ৰংকাইটৰ দৰে দেখে গতিকে ভচিন্দা নিয়মিতভাৱে খালে ব্ৰংকাইটিছ আৰু অস্থমা ৰোগৰ পৰা ৰক্ষা পাব পাৰি নৱমটো হৈছে তৰমুজ আমাৰ শৰীৰত যেনেদৰে বেছিভাগে পানী থাকে ঠিক তেনেদৰে তৰমুজতো 90% পানী থাকে গতিকে তৰমুজ যদি নিয়মিতভাৱে খোৱা হয় তেন্তে আমাৰ শৰীৰটোক হাইড্ৰেট কৰি ৰাখে আৰু 10 নম্বৰটো হৈছে কমলাৰ বাকলি চাবচোন আমাৰ ছালৰ দৰে দেখে নহয়নে আমাৰ ছালৰ পৰা যেনেদৰে ঘাম ওলায় ঠিক তেনেদৰে কমলাৰ বাকলি চেপি চাবচোন ঘামৰ দৰে এক প্ৰকাৰৰ তেলেতীয়া পদাৰ্থ ওলায় সেইবাবে কমলা আৰু কমলাৰ বাকলি আমাৰ স্কিনৰ কাৰণে বহুত উপকাৰী 11 নম্বৰটো হৈছে ৰাজমাহ আপোনালোকে ৰাজমাহ দেখিছেও আৰু খায়ো পাইছে নহয়নে ৰাজমাহ দেখিবলৈ কেনেকুৱা বাৰু আমাৰ কিডনিৰ দৰে নহয়নে গতিকে ৰাজমাহ নিয়মিতভাৱে খালে আমাৰ কিডনিৰ সমস্যাবোৰ দূৰ হয় সেইবাবে ৰাজমাহক কিডনি বিন বুলি কোৱা হয় 12 নম্বৰটো হৈছে বাদাম দেখিবলৈ কেনেকুৱা বাৰু আমাৰ মগজুৰ দৰে নহয়নে সেইবাবে বাদাম যদি নিয়মিতভাৱে খোৱা হয় তেন্তে আমাৰ মগজুৰ শক্তি বৃদ্ধি পায় 13 নম্বৰটো হৈছে মাছৰুম অৰ্থাৎ লাফু কাটিলে দেখিবলৈ কেনেকুৱা লাগে বাৰু আমাৰ কাণৰ দৰে নহয়নে সেইবাবে মাছৰুম যদি নিয়মিতভাৱে খোৱা হয় তেন্তে আমাৰ কাণৰ কাৰণে বহুত ভাল 14 নম্বৰটো হৈছে পিয়াজ কাটিলে দেখিবলৈ কেনেকুৱা বাৰু
আমাৰ শৰীৰৰ কোষৰ দৰে দেখে নহয়নে সেইবাবে নিয়মিতভাৱে যদি কেঁচা পিঁয়াজ খোৱা হয় তেন্তে আমাৰ কোষবোৰ সুস্থ হৈ থাকে 15 নম্বৰটো হৈছে এভোকেডো এভোকেডো দেখিবলৈ কেনেকুৱা বাৰু মহিলাসকলৰ গৰ্ভাশয়ৰ দৰে দেখে নহয়নে সেইবাবে এভোকেডো যদি নিয়মিতভাৱে খোৱা হয় তেন্তে গৰ্ভাশয়ৰ সমস্যাবোৰ দূৰ হয় 16 নম্বৰটো হৈছে বিলাহী আপোনালোকে নিশ্চয় জানে বিলাহীত যথেষ্ট পৰিমাণে পটাছিয়াম থাকে বুলি নহয়নে আৰু বিলাহী এটা কাটি চাবচোন চাব 4টা চেম্বাৰ আছে আমাৰ হাৰ্টৰ দৰে সেইবাবে বিলাহী যদি নিয়মিতভাৱে খোৱা হয় তেন্তে আমাৰ হাৰ্টৰ সমস্যাবোৰ দূৰ হয় 17 নম্বৰটো হৈছে অজৱাইন গছৰ ঠাৰিবোৰ চাবচোন আমাৰ হাড়ৰ দৰে দেখে নহয়নে য'ত যথেষ্ট পৰিমাণে সিলিকন থাকে আৰু সেইবাবে অজৱাইন গছৰ ঠাৰি যদি নিয়মিতভাৱে খোৱা হয় তেন্তে আমাৰ হাড়বোৰ মজবুত হৈ থাকে 18 নম্বৰটো হৈছে গাজৰ এটা কাটি চাবচোন চাব আমাৰ চকুৰ দৰে দেখে য'ত যথেষ্ট পৰিমাণে বিটা কেৰোটিন থাকে যিয়ে আমাৰ শৰীৰত গৈ এ ভিটামিন সৃষ্টি কৰে আৰু আমাৰ চকুকেইটা সুস্থ কৰি ৰাখে 19 নম্বৰটো হৈছে ব্ৰকলি দেখিবলৈ একেবাৰে আমাৰ হাঁওফাঁওৰ দৰে য'ত যথেষ্ট পৰিমাণে সালফাৰ আছে যিয়ে আমাৰ হাঁওফাঁওক বিষাক্ত পদাৰ্থৰ পৰা ৰক্ষা কৰে আৰু 20 নম্বৰটো হৈছে আদা দেখিবলৈ কেনেকুৱা বাৰু আমাৰ পেটৰ ভিতৰৰ অংগবোৰৰ দৰে দেখে নহয়নে গতিকে আদা যদি নিয়মিতভাৱে খোৱা হয় তেন্তে আমাৰ পাকস্থলী সুস্থ কৰি ৰখাৰ লগতে ডাইজেষ্টৰ শক্তিও বঢ়ায় বলকচোন এতিয়া ঘৰুৱা চিকিৎসা বিধান কিছুমানৰ বিষয়ে জানো যিটো আপোনাৰ বাবে বহুত লাভদায়ক হ'ব গতিকে জানিবলৈ ভিডিঅ'টো শেষলৈকে নিশ্চয় চাই থাকিব চকুত আচিনা হলে কি কৰিব লাগে জানেনে তেতেলীৰ গুটি শিলত ঘঁহি 3 দিন লগাব চাব ভাল হৈ যাব কটা চিঙাৰ তেজ ওলোৱা বন্ধ কৰিবলৈ কি কৰিব লাগে জানেনে ফিটকিৰি নাইবা দুবৰি বনৰ ৰস লগাই দিব চাব তেজ ওলোৱা বন্ধ হৈ যাব শৰীৰত ফুহা হলে কি কৰিব লাগে জানেনে মহানিমৰ পাত পিহি তাৰ সৈতে মৌ ৰস মিহলাই ৰাতি ফুহাত বান্ধি থব চাব ৰাতিপুৱালে ফুহা পকি তেজ পুজ ওলাই বাহিৰ হৈ ভাল হৈ যাব আপোনাৰ চকুৰ পটা বা চকুৰ তলৰ অংশ যদি কলা পৰে তেন্তে কি কৰিব লাগে জানেনে আপোনাৰ ৰাতিপুৱাৰ বাহিৰমুখৰ লালতি সেই কলা পৰা ঠাইখিনিত লগাব চাব অতি সোনকালে ভাল হৈ যাব এতিয়া স্বাস্থ্য বিষয়ক কেইটামান লোককথা জানো আহকচোন পুৱাৰ বতাহ যদি গাত লাগে সকলো ৰোগ দৌৰি ভাগে সময়ৰ শাক-পাচলি সময়ৰ ফল দেহা নিৰোগী ৰাখে বাঢ়ে শক্তি বল খালি পেটত খাবা জল ভৰা পেটত খাবা ফল চকুত পানী নাভি তেল যিয়ে কৰে ব্যৱহাৰ বুঢ়াই বোলে সেই ঘৰত ডক্তৰৰ নাই কোনো দৰকাৰ শাক তিতা আৰু বিবিধ ফল দিনতে খুৱাই ভাল একেলগতে মাছ মাংস কণী গাখীৰ খালে হয় কাল আপোনালোকে নিশ্চয় বুজিছে পানীয়ে হল প্ৰাণীৰ প্ৰাণ ফলমূলে কৰে শক্তিদান সেউজীয়া শাক-পাচলি খাই যি সবল সতেজ থাকেহি ইয়ে হল আমাৰ স্বাস্থ্যৰ বিধান বহুত চিন্তা কৰি দিলো সংবিধান আশা কৰোঁ আপোনালোকে এই ভিডিঅ'টোৰ পৰা অলপ হ'লেও উপকৃত হৈছে বুলি যদি ভাল পাইছে তেন্তে লাইক আৰু শ্বেয়াৰ নিশ্চয় কৰি দিব পুনৰ এটি নতুন ভিডিঅ'ৰ মাধ্যমেৰে লগ পোৱাৰ আশাৰে আজিলৈ বাই